পুনৰ যৌতুকৰ নামত হত্যা বুৱাৰী যৌতুক বিচাৰি পত্নীক অত্যাচাৰ চলাই আহিছিল স্বামীয়ে নগৰবেৰা আৰু ধমধমা দুটাকৈ চাঞ্চল্যকৰ ঘটনা ৰাজ্যত পুনৰ সংঘটিত হৈছে বুৱাৰী হত্যাৰ ঘটনা স্থান তামুলপুৰ মটঙা চুকৰ শান্তনু দাস নামৰ লোকজনে দীৰ্ঘদিনৰ যৌতুক বিচাৰি পত্নীক অত্যাচাৰ চলাই আহিছিল অভিযোগ অনুসৰি শান্তনুৱে পৰিয়ালৰ সৈতে চৰম পৰ্যায় অতিক্ৰম কৰি হত্যা কৰিলে পত্নীক পত্নীৰ পৰিয়ালৰ অভিযোগ দুমাহৰ গৰ্ভৱতী আছিল মৃত মহিলাগৰাকী লগতে ভুক্তভোগী পৰিয়ালৰ অভিযোগ শান্তনু আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ কন্যাক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছে দুৰ্ঘটনা সংঘটিত হোৱা বুলি কেইবাদিনো মেডিকেলত ভৰ্তি কৰাই ৰখোৱাৰ অভিযোগ পৰিয়ালৰ যুৱতীৰ পৰিয়ালে তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ অভিযোগ পিতৃৰ সিহঁতে আচলতে মৃত্যু তাই মানে জপিওৱা নাই কোনো কাৰণে সিহঁতে নিজে মাৰি পেলাইছে আমাৰ ছোৱালীটোক কাণ সমনীয়া ছোৱালী এটা মোৰ মৰি গ'ল তাকো প্ৰেগনেঞ্চি আছিল 2 মাহৰ একেলগে দুটা জীৱ হত্যা কৰি পেলালে একজনক নহয় সিহঁতে দুইজনক হত্যা কৰি পেলালে ল'ৰাজন নহয় ঘৰৰ সকলোৱে লগ লাগি কৰিছে ল'ৰাজনেতো কৰিছে ঘৰৰ সকলোৱে লগ লাগি কৰিছে শান্তনু কুমাৰ দাস তাৰপিছত প্ৰদীপ কুমাৰ দাস গোলাপী ভৰালী দেজী দাস তাৰপিছত মনোজ দাস গোটেইকেইজন জড়িত আছে ছোৱালীটো আহিলে মোক ঘৰত কয় দেউতা মোক অসমত এনেকুৱা নাৰীৰ ক্ষেত্ৰত আজি কালি হত্যাকাণ্ড বেছি হৈছে আৰু কিমান যেন বলি হ'ব ছোৱালীয়ে আৰু কিমান যেন মহিলাই বলি হ'ব আৰু আগতে কিমান বলি হ'ল কোনো হিচাপ নাই কিন্তু আমাৰ চৰকাৰে চকু বন্ধ কৰি নাক বন্ধ কৰি বিন্দাছত হৈ আছে কোনো ধৰণৰ নাৰীৰ বাবে এটা গভীৰভাৱে এটা ডাঙৰ আইন ব্যৱস্থা লৈ অনা দেখা নাই কিয় অসম চৰকাৰ ইমান বেমেজালি কিয় অসম চৰকাৰ ইমান বেমেজালি কিয় নাৰীৰ ওপৰত কিমান আৰু অত্যাচাৰ কৰিবলৈ কিমান দিব নাৰীৰ ওপৰত আৰু কিমান যেন ছোৱালীয়ে কিমান যেন মহিলাই বলি হ'ব কোনো হিচাপ নাই কিন্তু আমাৰ চৰকাৰে নাক বন্ধ কৰি বিন্দাছত হৈ আছে কোনো ধৰণৰ আইন ব্যৱস্থা লোৱা দেখা নাই ডাঙৰভাৱে মই আশা কৰোঁ মই ৰিকুৱেষ্ট কৰিছোঁ অসম চৰকাৰে এটা ডাঙৰভাৱে আইন ব্যৱস্থা লৈ আনক নাৰীৰ বাবে নাৰীৰ সুৰক্ষাৰ বাবে আজিৰ ভিডিঅ'টো যিসকলে চাই আছে বেছিকৈ শ্বেয়াৰ কৰক কাৰণ অসম চৰকাৰে শুনি পাওক এই মোৰ মেছেজটো কাৰণ আপোনাৰ ছোৱালী আপোনাৰ জীয়েক কেতিয়া এনেকুৱা দুৰ্ঘটনা হ'ব কোনো গ্যাৰাণ্টি নাই কিন্তু কিমান যেন মহিলাই হত্যা হ'ল আজিলৈকে হিচাপ নাই আৰু কিমান যেন মহিলাই হত্যা হ'ব এনেকুৱা বলি হ'ব কোনো হিচাপ নাই আজিলৈ ইমানে বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত